পাজি সারা না দাঁড়া নে ফেলাই তো গাইছ এইবাৰ মানে মাটি ভৰাই আছো ইয়াত ও এক্সিডেন্ট পৰিছে পৰছা আই এটা মাটি ভৰাবি আই তো গাইছ মানে ষ্ট্ৰবেৰী গছ কিছুমান কেইটামান আনিছো মানে তাৰ কাৰণে ইয়াতে মানে টাবতে থৈ মাটি ভৰাম মানে তাতে ইয়াতে মানে ৰুম মানে ইয়াতে ৰুম আৰু ক'ত গেলি ভৰি দুখন পাইছে না তামাম মানে খোজকাঢ়িব পৰা হৈছে না উৎপাত থিৰে নাথাকে এটা হাই কৰ দে এইফালে হাই কৰ দে এইফালে হাই দে হ'ব দে দে মাটি ভৰা পেলাই দিলি কিয় চেছ কাম কৰিব না কাম বাঢ়াই আছে আৰু ল মাটিটো মানে ইয়াৰ পৰা লৈ আছো মানে ইয়াতে আগত মানে গোবৰ জমু আছিল তো শুকাই পেলাই মানে মাটি হৈ গ'ল না তো সাৰুৱা মাটি হিচাপে লোৱা খাইছে আৰু ইয়াক আৰু ইও তামাম কাম কৰি আছে ঐ কামলা কামলা তো কামলা তো কামলা হাই কৰ দে আরেকটা হাই কৰ দে তো গাইছ আৰু এইবিলাকে হৈছে ষ্ট্ৰবেৰীৰ আমাৰ গছ ঐ কামলা কামলা ক'লে হাঁহি উঠে তাৰ ফুল আহিয়ে গৈছে ইয়াৰ এই ফুল আছে এইটো দিও ইয়াতে তো গাইছ ইয়াৰ মানে সেয়া দেখিছেনে একবাৰ বঢ়িয়া ফুল আহি গৈছে যদি তো হয় হৈ যাব আৰু কেইদিনমান পিছতে ফুলিব ভাই নকৰিবি এইটো নহয় ৰ ভাই ইমান কষ্ট কৰি আনা খাইছে আৰু এইটো কৰিলে ক'ত হ'ব ঐ বেছি নাপাৰিম ভাই মই দিব আৰু তো গাইছ ষ্ট্ৰবেৰীখন তলত আছে গড সেইটো হালধীয়ালে দেখিছেনে ষ্ট্ৰবেৰী হৈছে খাব পাম নেকি কিন্তু কি হয় তো গাইছ হৈ গ'ল এইটো কাম অলপ পানী দিব লাগিব মজা না কি বেছি জিলেলে এক বটল পিলেলে মানে অলপ বাৰী ফাৰে ওলাই যাওঁ ঢলং ঢপং কৰি পেলাই আৰু কাপোৰ মানে গাইছ পথাৰত আমি কাপোৰ শুকাই দিওঁ আৰু তাকে দেখি আহিল আৰু কাপোৰ পৰিছে তোৰ কাৰ কাপোৰ এতিয়া মোৰ দে আৰু আছে এইগিলা আছে এক্সিডেণ্ট পিছে যা ঘৰলৈ যা বাল্টিং লৈ আন চব ঘৰত যাওঁ গাইছ একটা জেগাত মানে নাথাকে ই একেবাৰে চাৰা পথাৰ বেৰাই থাকিব মানে ঘূৰি থাকিব কি হ'ল ঘৰত হৈছে আৰু দে ঘৰ থাক তামাম উৎপাত কৰি ক'ত ঘূৰি আহিছে বেছি না চুমু একটা দে মোক এইটাতে একটা দে কি কিবা কয় চাইনিজ কথা বুজি নাপাওঁ মম দে ঘুমোতে তো গাইছ গাড়ী পুতলাৰ কথা আৰু কি ক'ম আৰু দুদিন থাকিব দুদিনৰ পিছত গল বেকা কৰি দিয়ে মানে ভাঙি চিঙি দিয়ে আৰু নীতিকে বেছি দিন তো গাইছ মানে বেটিৰ মানে পেট মানে টেংকি ইঞ্জিন পুৰা চালু হৈ আছে তো প্ৰব্লেম নাই আৰু এটাই ভালকে ই মানে বেছি নাকান্দে মানে তো গাইছ মোৰ ষ্ট্ৰবেৰীবিলাক
মানে ষ্ট্ৰবেৰী লাহে ক'ব লাগে নহ'লে ইয়াতে দি দিলোঁ আৰু ৰ'দত মানে আই ভেকু ভেকু মানে ভেকুলী তামাম ভয় কৰে আই জলদি আহিছে এতিয়া আই তো গাইছ এবাৰ বাৰী পাকঘৰত কি কৰে মান না নাই ওব আৰু লগাবতে জুই দে খৰি দে লাউকে দে খৰি দে ভৰে দে ওব ইমান কান্দে নেকি খাই মাৰে খাই হৈছে তো গাইছ গা চা ধুই আহিল মানে এবাৰ আমাৰ মানে ঘুমাই আছে এবাৰ ঘুমাইছে মানে 2-3 ঘণ্টা একদম আৰামত ঘুমাই থাকিব এতিয়া তো ঘুমাই উঠাৰ পাছত আকৌ বহুত ফূৰ্তি কৰিম তো চাই থাকক কিন্তু স্কিপ নকৰিব দেই অলপো তো গাইছ এবাৰ মানে দিনটো মানে এই ধৰণে আৰু কাম চাম চলি থাকে আৰু তো হাই কৰ দে হাইৰ বাহিৰে একো নাই আৰু কিবা ভয় খুৱাই দে তো ভয় খাইছে আৰু ভয় খুৱাই দে বাপৰে এই মোবাইল নতুন আইফোন দে হেল্ল' কৰ দে ফটো উঠিবি এবাৰ হা দে ফটো একশ্যন চাক গাইছ ফটোৰ উঠোৱা একশ্যন চেলফি দে আৰু ফটোত আৰু ফটোত ভাল কৰি উঠ চেলফি মাৰ চেলফি বোৱা পকেট নাই তোৰ পকেট নাই আৰু একবাৰ ৰামদেৱ দেখাই দে ৰামদেৱ উঠা ভাল কৰি উঠা পেটটা ভাল কৰি উঠা উঠাই দে দেখাই দে ভাল কৰি উঠাই দে ৰামদেৱ চেলফি হৈছে হ'ব ৱাও মজা হৈছে ফটোটা ফটো উঠা আবু ফটো উঠা দে ফটো উঠাইছে দে একশ্যন দে ফটো উঠা বঢ়িয়া কেমেৰামেন তো গাইছে এইদৰে মানে দিনটো মানে ঘৰত যদি মই থাকোঁ তেতিয়াহ'লে মানে আমাৰ মানে হিৰচিতাৰ লগত মই দিনটো এনেকৈ এইদৰে খেলি থাকোঁ আৰু দুইজনে ন হয়নে নহয় তো গাইছে এইদৰে আমি দিনটো মানে দুজন খেলি থাকোঁ আৰু তো দিনটো পাৰ হৈ গ'ল তো ভিডিঅ' ইমানে আৰু আজি এনেই টাইম পাছ কৰোঁ ভিডিঅ'টো তো কেনে পালে চাই পেলাই কমেণ্ট নিশ্চয় কৰিব আপোনালোকে তো বাই টাটা জয় আই অসম।